আপোনাৰ ইয়াৰ পৰা তদন্ত এটা ইনকোয়ারি আপুনি কৰক মাননীয় অধ্যক্ষ মহোদয় এটা ইনকোয়ারি দিব লাগে মন্ত্ৰী ডাঙৰীয়া কৈ আছে দে হয় মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিব মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিব অধ্যক্ষ ডাঙৰীয়া যে আমি মানে সকলোতে পলিটিক্স কৰিব নাপায় যে এক মিনিট আমি সকলো ক্ষেত্ৰতে আমি পলিটিক্স কৰাটো ঠিক নহয় মাননীয় আমাৰ লিডাৰ বা অপজিশ্যনে ক'লে যে এইবিলাক নজৰুল ইছলাম ডাঙৰীয়া থাকোঁতে হৈছিল তেওঁলোক এক মিনিট নজৰুল ইছলাম ডাঙৰীয়া হোৱা অৱস্থাত সেইবিলাক কি স্কিম আছিল ক'ৰবাত ক্লাছৰুম এটা ক'ৰবাত কিবা এই সৰু সৰু স্কিম গতিকে তেনেকুৱা আছিল কিন্তু আমি যেতিয়া আমাৰ চৰকাৰ আহিলে অহাৰ পিছত আমি একোখন স্কুলত ৩৫ কোটি টকালৈকে আমি দিছোঁ এতিয়া এই বছৰৰ কাৰণে যিটো আমাৰ মাননীয় সদস্যসকলে উদ্বেগ প্ৰকাশ কৰিছে যে এই বৰ্তমান বছৰৰ কাৰণে আমি কি কৰিম বৰ্তমান বছৰৰ কাৰণে আমি ইতিমধ্যে 10খন মডেল কলেজ আমি 10খন মডেল কলেজ এতিয়া আমি গভৰ্ণমেণ্টক আমি ইতিমধ্যে ভাৰত চৰকাৰক আমি দিছোঁ 10খন মডেল কলেজত ৩৫ কোটি টকাকৈ দিয়া হ'ব একোখন কলেজত আৰু তাৰ উপৰিও আমি 17খন আমি মডেল ৰেচিডেঞ্চিয়েল স্কুল আৰু নতুনকৈ দিয়া হৈছে কাৰণ শিক্ষাত এইবাৰ অলপ আমি গুৰুত্ব প্ৰদান কৰিছোঁ মাননীয় সদস্যগৰাকীয়ে কোৱা মতে গতিকে এই এক মিনিট কৈ আছোঁ শুনা মই আপোনাৰ উত্তৰটো দি আছোঁ ভাই উত্তৰটো দি আছোঁ উত্তৰটো দি আছোঁ অধ্যক্ষ ডাঙৰীয়া এতিয়া আমাৰ মাননীয় সদস্যগৰাকীয়ে কৈছে যে তেখেতৰ তাতে যিখন জুনিয়ৰ স্কুল আছে গতিকে এই স্কুলখন কমপ্লিট হৈছে আৰু কমপ্লিট হোৱা এই যিখন স্কুল এই স্কুলখন আমি 9খন স্কুল কমপ্লিট হৈছে আমি শিক্ষা বিভাগক এই 9খন স্কুল ল'বলৈ আমি শিক্ষা বিভাগক অনুৰোধ কৰিছোঁ আৰু তেওঁলোকক লেটাৰ দিছোঁ আমি শিক্ষা বিভাগক গতিকে এতিয়া শিক্ষা বিভাগে এই স্কুলখিনি ল'ব লৈ পেলাই তেওঁলোকৰ তাৰ প্ৰিন্সিপাল মানে শিক্ষক ছাত্ৰ এইবিলাক চব এটা ব্যৱস্থা হ'ব আৰু শিক্ষা বিভাগক ইতিমধ্যে এইখিনি আমাৰ দিয়া হৈছে হ'ব হৈছে নেক্সট কুৱেশ্যন নম্বৰ 162 মই এইকেইটা দিলোঁৱেই হৈছে নাই উত্তৰ দিলে তেওঁ কৰি আছে নাই কেইখন হোৱা নাই স্পেচিফিক দি দিব আৰু মন্ত্ৰী ডাঙৰীয়া আপুনি অলপ এইটো তদন্ত কৰি ল'লে হ'ল যে কোনখন হ'বলৈ বাকী আছে এটা কথা আছে অধ্যক্ষ ডাঙৰীয়া ইয়াতে যিকেইখন স্কুল আছে এই স্কুলকেইখন মানে আমাৰ মাননীয় সদস্যসকল জানে এক মিনিট আচ্ছা নাই ৰিজাল্ট লাগে আপুনি ৰিজাল্ট লাগিলে তত্বাৱধান কৰিব আপোনালোকে কোৱাৰ পিছত ৰিজাল্ট লাগে দিল্লীত আমি পঠিয়াইছোঁ দিল্লীত অধ্যক্ষ ডাঙৰীয়া দিল্লীত আমি পঠাইছোঁ আমাৰ কৈ থাকিলে ক'ত উত্তৰটো দিব পাৰিব এখন স্কুল কমপ্লিট হৈছে বিশ্বনাথ চাৰিআলি এখন স্কুল কমপ্লিট হৈছে আমাৰ বৰচলা এখন স্কুল কমপ্লিট হৈছে বেজৰা আৰু এখন স্কুল আমাৰ কমপ্লিট হৈছে আমাৰ জনিয়া নাছিল আমাৰ এখন স্কুল কমপ্লিট হৈছে বৰক্ষেত্ৰী সমষ্টি এখন স্কুল কমপ্লিট হৈছে কলগেছিয়া এইবিলাক 3 বছৰ আগৰ আপোনালোক কংগ্ৰেছৰ গুণগান গাই লাভ নাই ইয়াত বেছিকৈ ক'লে মই কংগ্ৰেছৰ কথা ক'ব লাগিব ইয়াতে মই যদি কওঁ এইবিলাক এনেকুৱা কথা গতিকে আপোনাৰ প্লিজ হ'ব তো কুৱেশ্যন 161 already over now question 162 অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে honorable member অধ্যক্ষ ডাঙৰীয়া আমাৰ প্ৰশ্নৰ কৰংখৰ উত্তৰত মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ নিয়মীয়া শিল্পী সন্মান আৰু বাৰ্ষিক শিল্পী সন্মান মানে কি বুজাব বিচাৰিছে মোক জনালে ভাল পাম দ্বিতীয়তে ইয়াৰ লগতে আছে প্ৰশ্নৰ ঘৰ উত্তৰত মন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ঢোলৰ যাদুকৰ গণশিল্পী মঘায়ুজা বঁটা এই পৰ্যন্ত প্ৰৱৰ্তন কৰা হোৱা নাই মই এই ক্ষেত্ৰত মন্ত্ৰী ডাঙৰীয়াক
আজি যিটো বিভাগীয় মন্ত্ৰী নাই আমাৰ পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰকে কৈছোঁ ডাঙৰীয়াক 2 জানুৱাৰী 2007 চনৰ 2 জানুৱাৰী আৰু 2015 চনৰ 17 মাৰ্চৰ তাৰিখে অসমৰ বাতৰি কাকতত প্ৰকাশ হোৱা বাতৰি এটাৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ 2 জানুৱাৰী 2007ত সৰুপাই ওজাক মঘাই ওজা বঁটা অসমীয়া প্ৰতিদিন নৱবৰ্ষৰ আৰম্ভণিৰ দিনটোতে আজি মঘাই ওজা শিল্পী বঁটাৰে সন্মানিত হ'ল যোৰহাট জিলাৰ তিতাবৰৰ এলেঙি গাঁৱৰ নীৰৱ শিল্পী সৰুপাই ওজা দ্বিতীয়বাৰৰ বাবে প্ৰদান কৰা এই বঁটাত আছে এখন মানপত্ৰৰ নগদ 50,000 টকা এইটো অসমীয়া প্ৰতিদিনে দিলে অসমীয়া খবৰ ঠিক একেই দিলে যে বিশিষ্ট শিল্পী তথা ঢোলৰ ওজা হিচাপে খ্যাত সৰুপাই ওজাক আজি ৰাজ্য চৰকাৰে মঘাই ওজা সোঁৱৰণী শিল্পী বঁটাত প্ৰদান কৰে দৈনিক অসমক দিলে একেটা নিউজে সৰুপাই ওজাক মঘাই ওজা বঁটা প্ৰদান আৰু আছাম ট্ৰিবিউনো সেই একেখিনি কথাকে উল্লেখ কৰিছে একেটা তাৰিখত এই পেপাৰবিলাকত গতিকে মঘাই ওজা বঁটা প্ৰদান হোৱা নাই এনেকুৱা ধৰণৰ এটা কথা মই ঘৰটোত পাইছোঁ ইয়াৰ উপৰিও আপোনালোকক মই আকৌ জনাব বিচাৰিছোঁ বেছি দিন হোৱা নাই তেতিয়াও আপুনি আছিল হাজৰিকা ডাঙৰীয়া নিজেও আছিল যে 2015 চনতো এই বঁটাটো ৰিপিট হৈছিল যে ইয়াত লিখিছে যোৰহাটত মঘাই ওজাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে এখন এইটো অসমীয়া প্ৰতিদিন যে এজন 2 মাহৰ ভিতৰত তেওঁ লিখি কৈছে বৰেণ্য ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত 2016 মাৰ্চত 100 বৰ্ষ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ 100 বছৰ পূৰ্ণ হৈছে 2016ত বৰ্ষজোৰা কাৰ্যসূচীৰে 100 বৰ্ষ উদযাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁৰ স্মৃতি ৰক্ষাৰ্থে অহা 2 মাহৰ ভিতৰত পুনৰ মঘাই ওজা বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে তেতিয়া 2015 চনৰ 17 মাৰ্চ আৰু একেটা কথা মই আৰু এখন জন্মভূমিটো দিছে যে প্ৰসংগক্ৰমে গণশিল্পীৰ নামত অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰা আৰু বৰ্তমানে বন্ধ হৈ থকা মঘাই ওজা বঁটা এই বছৰৰ পৰা পুনৰ প্ৰচলন কৰাৰ ব্যৱস্থা কৰিব এতিয়া উত্তৰটো মই শুদ্ধ নে অশুদ্ধ মই ধৰিব পৰা নাই গতিকে যিহেতু দুটা মই নিজ দেখুৱাইছোঁ আৰু কালি প্ৰাক্তন আমাৰ সাংস্কৃতিক মন্ত্ৰী আছিল বিস্মিতা গগৈ কিবা এটা কাৰণে মোৰ তাত আছিল তেখেতেও অকণমান কৈছিলে কথাটো সেইকাৰণে কথাটো কি অকণমান স্পষ্টকৈ মই জানিবলৈ পালে ভাল হ'ম আৰু উত্তৰটো কি দিব প্ৰথম অধ্যক্ষ ডাঙৰীয়া আমাৰ হাতত থকা তথ্য মতে এই বঁটাটো এটা কোনোবা সংস্থাই প্ৰদান কৰিছিলে আৰু মোক জনোৱা মতে আমাৰ বিষয়াসকলে কোৱা মতে আমাৰ ডিপাৰ্টমেণ্টে কোৱা মতে এই বঁটাটো অসম চৰকাৰৰ বঁটা নাছিলে এই বঁটাটো কোনোবা সংস্থাই প্ৰদান কৰিছিলে গতিকে যদি আৰু অলপ আপুনি যদি নিউজটো ভালদৰে পঢ়িলোঁ হয় মই আমাৰ গভৰ্ণমেণ্ট ৰেকৰ্ডত এই বঁটাটো অসম চৰকাৰৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ পৰা দিয়াৰ কোনো ৰেকৰ্ড নাই কিন্তু হয়তো কোনোবা এনেকুৱা হ'ব পাৰে কোনোবা সংস্থাটোলৈকে যদি কোনোবা এটা সংস্থাই দিছিলে তালৈকে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাতিছিল সেইটো এটা বিশ্বাসৰ বিষয় সেইটো চিন্তা কৰি চাব লাগিব কিন্তু অধ্যক্ষ ডাঙৰীয়া মোৰ হাতত থকা তথ্য মতে আমাৰ বিভাগে জনোৱা মতে এই বঁটাটো আমাৰ চৰকাৰে দিয়া নাছিলে আমাৰ চৰকাৰে যিখিনি বঁটা দিছে আমি এই তেখেতক উত্তৰত গোটেইখিনি আমি দিছোঁ কোনখিনি বঁটা যেনে শংকৰদেৱ বঁটা আমি 3 বছৰৰ পাছে দি আছোঁ মাধৱদেৱ বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ত শংকৰদেৱ বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ত 3 বছৰৰ পাছে দি আছোঁ চুকাফা বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ত 3 বছৰৰ পাছে দি আছোঁ আজানপীৰ বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ত 2 বছৰৰ পাছে দি আছোঁ ফকৰুদ্দিন আলী আহমেদ স্মাৰক বঁটা ৰাষ্ট্ৰীয় 2 বছৰৰ পাছত দি আছোঁ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ত 2 বছৰৰ পাছে দি আছোঁ বীৰ চিলাৰাই বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ত 3 বছৰৰ পাছে দি আছোঁ গোপীনাথ বৰদলৈ বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ত 2 বছৰৰ পাছে দি আছোঁ কালীচৰণ ব্ৰহ্ম বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ত 2 বছৰৰ পাছে দি আছোঁ শিল্পী বঁটা ৰাজ্যিক পৰ্যায়ত প্ৰতি বছৰে বিষ্ণু ৰাভা বঁটা ৰাজ্যিক পৰ্যায়ত প্ৰতি বছৰে নটসূৰ্য ফণী শৰ্মা বঁটা ৰাজ্যিক পৰ্যায়ত প্ৰতি বছৰে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা ৰাজ্যিক পৰ্যায়ত 3 বছৰৰ পাছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা ৰাজ্যিক পৰ্যায়ত 3 বছৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা ৰাজ্যিক পৰ্যায়ত 3 বছৰত অমৰপ্ৰভা দাস বঁটা ৰাজ্যিক পৰ্যায়ত 3 বছৰত চন্দ্ৰবাবা শইকীয়ানী বঁটা ৰাজ্যিক পৰ্যায়ত 3 বছৰত গণেশ চন্দ্ৰ গগৈ বঁটা ৰাজ্যিক পৰ্যায়ত 3 বছৰত মামণি ৰয়ছম গোস্বামী বঁটা ৰাজ্যিক পৰ্যায়ত 3 বছৰত সৈয়দ আব্দুল মালিক বঁটা ৰাজ্যিক পৰ্যায়ত 3 বছৰত সতী সাধনী বঁটা ৰাজ্যিক পৰ্যায়ত 3 বছৰত আহমদ আলী বাছকান্দি বঁটা ৰাজ্যিক পৰ্যায়ত 3 বছৰত সুনীত কোঁৱৰ গজেন বৰুৱা বঁটা ৰাজ্যিক পৰ্যায়ত 2 বছৰত
গাই আছোঁ, গাই থাকিলে কি অসুবিধা? এইটো your thought. মই ডিটেইলছত কৈছোঁ, না ডিটেইলছত ক'ব লাগিব আপুনি। Please, ডোন্ট ইণ্টাৰেক্ট প্লিজ। don't disturb. মই কমেই সুনীত কোঁৱৰ গজেন্দ্ৰ বৰুৱা বঁটা 2 বছৰত, শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বঁটা 3 বছৰত, গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা ৰাজ্যিক বঁটা 3 বছৰত, বীৰ ৰাঘৱ মৰাণ বঁটা 3 বছৰ, বিজু ফুকন বঁটা 3 বছৰ, স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা 2 বছৰ, সতী ৰাধিকা বঁটা 3 বছৰ, ভীমৰ দেউৰী বঁটা 30 বছৰ 2 বছৰ। মুঠৰ ওপৰত আমি 30টা বঁটা আমাৰ কালচাৰেল ডিপাৰ্টমেণ্টে বা অসম চৰকাৰে আমি বিভিন্ন ব্যক্তিসকলৰ, শ্ৰদ্ধেয় ব্যক্তিসকলৰ নামত প্ৰদান কৰি আহিছোঁ। গতিকে মই পুনৰবাৰ কৈছোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ হাতত তথ্য নাই মঘাই ওজা বঁটা দিয়া। আমি যদি তেখেত মাননীয় সদস্যগৰাকী খুব সন্মানীয়, তেখেতে এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিৰ কথা ইয়াতে উপস্থাপন কৰিছে, মই বিভাগক এই বিষয়টো বিবেচনা কৰিবলৈকে অনুৰোধ জনাম। ধন্যবাদ। মই মানে এটা কথা ক'ব খুজিছোঁ, কাৰণ সদনৰ জ্ঞাতাৰ্থে মানুহজনৰতো 100 বছৰ হৈয়ে গ'ল, বহুতে নাজানে তেখেতৰ বিষয়ে। গণশিল্পী মঘাই ওজাই ঢোল বাদ্যক সমাজ পৰিৱৰ্তনৰ এক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি সমাজত চলা শোষণ নিষ্পেষণ অন্যায় বিচাৰৰ বিৰুদ্ধে সৰল চহা ভাষাত ঢোলৰ যাদুৰে গণচেতনাত প্ৰাণৰ সঞ্চয় কৰিবলৈ সক্ষম হৈছিল। এনে এজন শিল্পীৰ নামত পূৰ্বে প্ৰৱৰ্তিত বঁটাটো, কাৰণ যিহেতু মই কাগজখিনি আপোনাক দিম, মুখ্যমন্ত্ৰীজনে কৈছে কাৰণে মই দিম, আমাৰ চৰকাৰৰ তৎকালীনভাৱে মঘাই ওজাৰ স্মৃতি দিৱসত পুনৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত দৃঢ় ভূমিকা মই গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিম। 15 মাৰ্চত তেওঁৰ এই বাৰ্ষিকী হয়। মই লগতে লোকশিল্পী মঘাই ওজা অসমৰ 7ম পৰীক্ষাৰ লোকবাদ্য ঢোলৰ যাদুকৰ ৰূপে অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত খ্যাতি অৰ্জন কৰিছিল। 1955 পৰা 58 চনৰ সময়ছোৱা আছিল ঢোল শিল্পৰ স্বৰ্ণযুগ। ঢোল লোকবাদ্যৰ জৰিয়তে ৰাষ্ট্ৰ পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱাৰ সময়ত মঘাই ওজাই সংগ লাভ কৰিছিল কলাগুৰু বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, হেমাংগ বিশ্বাসৰ দৰে মহান শিল্পীসকলৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঢোল শিল্প প্ৰদৰ্শনৰ বাবে তেওঁ নিমন্ত্ৰিত হৈছিল যদিও পাৰপত্ৰ নোপোৱাৰ কাৰণে তেওঁ যাব নোৱাৰিলে। মই এইকাৰণে মন্ত্ৰী ডাঙৰীক এইটোৱে ক'ব বিচাৰিছোঁ, এনে এজন ব্যক্তিৰ যিহেতু এসময়ত দিয়াৰ কথাটো মই দেখিলোঁ, কালিও পেপাৰখিনি চালোঁ, গতিকে যিয়ে নহওক আজি ঢোলটো মানে আমাৰ মূল বস্তু, ভাৰতীয় আমাৰ বিহু সংস্কৃতিৰ মূল, আৰু তেওঁৱে সেই ঢোলৰ যাদুকৰ হৈছিল তেতিয়া পৃথিৱীটো। মানে সেইকাৰণে মই বিচাৰিছোঁ যে পাৰিলে অসম চৰকাৰে এই কথাটো কনচিডাৰ কৰিব লাগে, আৰু দিলে মই সুখী হ'ম। ধন্যবাদ। সন্মানীয় সদস্যগৰাকীয়ে আৰু এটা প্ৰশ্ন কৈছিলে শিল্পী পেঞ্চনৰ, মই আপোনাৰ আগত এইটো জনাব খুজিছোঁ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আছাম এৱাৰ্ড অফ পেঞ্চন টু আৰ্টিষ্ট এণ্ড স্পেচিয়েল পেঞ্চন টু দেয়াৰ ফেমিলিজ ৰুলছ 1987ৰ ভিত্তিত প্ৰতি বছৰে অসমৰ কলা সংস্কৃতিৰ জগতলৈ অতুলনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে আছিলে, এইটো কুৱেশ্যনো আছিলে, প্ৰথম কুৱেশ্যনটোত আছিলে ছাৰ, মই সেইকাৰণে ক'ব গৈ আছোঁ, এইটো ক'ব লাগিব। টাইমটোতো খাবই লাগিব ভাই, আপুনি কথা ক'বলৈ দিলে কেনেকৈ টাইম? আপুনি এনেকৈ পিং পং টাইপ খাই থাকে, আমি কিয় সময় নাখাম? আপুনি দেখোন সময় খায়ে থাকে, য'ত ত'ত মাত বুল দি হৈ থাকে। আপুনি য'তে ত'তে উঠি বহাই কৰে, পিং পং হৈ যায়, আপোনাৰ য'তে ত'তে চিঞৰ বাখৰ কৰে, তেতিয়া টাইমবিলাক কোনে খায়? আপুনি আপুনি খায়। ঠিক আছে অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ মই আকৌ কৈছোঁ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ, আমি বিবেচনা কৰিম। এই মুহূৰ্তলৈকে আকৌ কৈছোঁ চৰকাৰীভাৱে তেখেতৰ ওপৰত বঁটা দিয়াৰ তথ্য আমাৰ হাতত নাই, কিন্তু নিশ্চয়কৈ আমি গুৰুত্ব সহকাৰে বিবেচনা কৰিম বুলি মই সদনক আশ্বস্ত কৰিছোঁ। বঁটাটো দিয়ক, বঁটাটো দিয়ক। ডাঙৰীয়া, অধ্যক্ষ ডাঙৰীয়া, চৰকাৰৰ ফালৰ পৰা শিল্পীসকলক পেঞ্চন দিয়া হৈছে, কিন্তু যেতিয়া পেঞ্চন দিয়া শিল্পীসকলৰ তালিকা ঘোষণা কৰা হয়, তেতিয়া দেখা যায় সময়ে সময়ে বিতৰ্ক হয়, সমালোচনা হয়, উপযুক্তসকলে বাছনি নাপায়। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে শিল্পীসকলক যেতিয়া পেঞ্চন দিয়া হয় বাছনি কেনেকৈ কৰে, আৰু যিমান শিল্পীসকলক বিগত বছৰসমূহত দিয়া হৈছে তাতকৈ সেই সংখ্যা আৰু অধিক কৰিব নেকি, আৰু অধিক কৰাৰ দাবী জনাই মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ। মই এটা কথাটো ক'ব খোজোঁ অধ্যক্ষ ডাঙৰীয়া, যোৱা 3টা বছৰত যিসকল শিল্পীয়ে বঁটা পাইছে সেই শিল্পীসকলৰ ওপৰত কোনো প্ৰশ্নৰ অৱতাৰণা কৰিবলৈকে কোনো সক্ষম হোৱা নাই। মই ঠিক তেনেদৰে স্পৰ্টছ পেঞ্চনৰ কথা কওঁ, মই এটা বস্তু অন্ততঃ ভালদৰে জানো, যোৱা 3 বছৰত যিসকলে স্পৰ্টছ পেঞ্চন পাইছে, এতিয়া কোনো স্পৰ্টছ অৰ্গেনাইজাৰে পেঞ্চন নাপায়। অধ্যক্ষ ডাঙৰীয়া, মই যিহেতু ইনডিৰেক্টলি স্পৰ্টছ ফিল্ডখনৰ লগত অলপ জড়িত, গতিকে মই তাৰ খবৰ ৰাখোঁ। অসম অলিম্পিকৰ মই ভাইচ প্ৰেছিডেণ্ট,
অলপ খবৰ ৰাখোঁ 89 তেনেকুৱা দিনত ৰাষ্ট্ৰীয় পৰ্যায়ত বেলেগ কথা কৈ আছে আৰে মই উত্তৰ দি আছে। কথা কৈ থাকে ভাই মগাই উঠা বটাটো বহাব নে নাই সেইটো কওক আৰু বহি দিয়ক আপুনি তেখেতে আপুনি পিছৰ প্ৰশ্নবিলাক অখিল গগৈ ডাঙৰীয়া আপোনাৰ কুৱেশ্যন নহয় ডোন্ট বিহেভ লাইক ডেট ডোন্ট বিহেভ লাইক ডেট দিছ ইজ নট ইউৰ কুৱেশ্যন চিট ডাউন জাকিৰ হুছেইন ডাঙৰীয়া কুৱেশ্যন এটা আনিছে মই তাৰ ৰিপ্লাই দি আছোঁ তেখেতৰ গাতে কি লাগিল প্লিজ আৰে তেখেতে মগাই কথা সোধা নাই নহয় নো আৰ্গুমেণ্ট আপোনাৰ প্ৰশ্ন উত্তৰ দিব লাগিব ইউ আৰ অল লাৰ্নেড MLA অনাৰিবল নাই আপোনাৰ প্ৰশ্ন চবে জানিব লাগিব দিয়ক আপুনি এনেই নটবোৰ কৈ থাকে পেঞ্চন দিয়া শিল্পীৰ সংখ্যা বঢ়াব লাগে আৰু কেনেকৈ বাছনি হয় তাকে লাগে কৈছোঁ মন্ত্ৰী ডাঙৰীয়া উত্তৰ দি আছে 30 বছৰ আগতো নেশ্যনেল গেমছ খেলা প্লেয়াৰে কোনো বঁটা পোৱা নাছিলে কোনো পেঞ্চন দিয়া নাছিলে এইখন চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে গতিকে অন্ততঃ যোৱা 3 বছৰত কোনো ধৰণৰ খেলিমেলি হোৱা নাই বুলি মই এই সদনক আশ্বস্ত কৰিছোঁ আৰু বঢ়াব নেকি বুলি কৈছে জাকিৰ হুছেইনে ভৱিষ্যতে চেষ্টা কৰা হ'ব নিশ্চয় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 163 আমিনুল ইছলাম চেনিয়ৰ অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয় নাই এতিয়া প্ৰশ্নটো মোৰ প্ৰশ্নৰ উত্তৰত কোৱা হৈছে যে নতুনকৈ প্ৰাদেশিকৰণ কৰা বিদ্যালয়সমূহৰ ভিতৰত 15খন জিলাত 37খন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে শিক্ষক হোৱা নাই কিন্তু মই ভাবোঁ এইটো সংখ্যাটো সঠিক নহয় কাৰণ মই এখন ব্লকতেই দেখুৱাব পাৰিম যে এখন ব্লকতেই মানে কমন হিচাপে আপাৰ প্ৰাইমাৰী স্কুলত চব 3জনকৈ শিক্ষক লোৱা হৈছে কিন্তু ক'ৰবাত 150 180 200ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে অসমত মোৰ বোধেৰে এইটো কেইবা শ হ'ব বা হাজাৰৰ ওপৰত হ'ব ইয়াত মাত্ৰ 37খন বিদ্যালয় বুলি দেখুৱাইছে গতিকে আৰু এটা কথা কৈছে যে মই কৈছোঁ বাদ পৰি থকা বিদ্যালয়সমূহৰ বাকী শিক্ষকসকলক কেতিয়া প্ৰাদেশিকৰণ কৰা হ'ব ইয়াত লিখিছে বাদ পৰি থকা কোনো শিক্ষক নাই গতিকে ইয়াত চৰকাৰে কৈছে যে ছাত্ৰ সংখ্যা অনুপাতে 37খন বিদ্যালয়ত শিক্ষক দিয়া নাই তাৰমানে বাকীখিনি বাদ পৰি আছে আকৌ তলত লিখিছে বাদ পৰি থকা নাই মানে চৰকাৰে এইবিলাক কি মানে পৰস্পৰ বিৰোধী উত্তৰ দি আছে শিক্ষক বাকী শিক্ষকসকলক ল'ব বিচৰা নাই এই কথাটো মই বুজাই দিব লাগে এতিয়া মন্ত্ৰী মহোদয় সেইকাৰণে হয়তো আজি অহা নাই যে এইটো যিহেতু তেখেতে এটা বেবেৰিবাং উত্তৰ দিছে তেখেতে বুজাত ভুল কৰিছে বাদ পৰি আছে মানে আমাৰ এতিয়াও শিক্ষক ক'ৰবাত কম আছে ৰেচনেলাইজেশ্যন হওক বা নতুনকৈ এপইণ্টমেণ্ট দি হওক শিক্ষকৰ নিযুক্তি দিয়া হৈছে কিন্তু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো এতিয়াও নাই মই ক্লিয়াৰলি ক'ব খুজিছোঁ আৰু কুৱেশ্যন আছে 2017 চনত লাষ্ট আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন এক্টখন আমাৰ গৃহীত হৈছিল আৰু গোটেই প্ৰক্ৰিয়াটো 2021 চনত সম্পূৰ্ণ হৈছে গতিকে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰু ক'তো বাকী নাই কিন্তু মই এইটো অস্বীকাৰ নকৰোঁ যে ষ্টুডেণ্টৰ অনুপাতে শিক্ষকৰ সংখ্যা এতিয়াও কম কিয়নো মই তাৰ কাৰণে আমি কি কৰিছোঁ তাৰ কাৰণে আমি নিম্ন প্ৰাথমিকত 3800 উচ্চ মাধ্যমিকত 1750টা মুঠ 5550টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে অধ্যক্ষ ডাঙৰীয়া একেধৰণে মাধ্যমিক পৰ্যায়ত মুঠ 8980টা শিক্ষকৰ পদৰ বিজ্ঞাপন দিয়া হৈছে ইয়াৰে 7454টা গ্ৰেজুৱেট টিচাৰ আৰু 1526টা পোষ্ট গ্ৰেজুৱেট টিচাৰ গতিকে অধ্যক্ষ ডাঙৰীয়া খালী আছেতো আমি স্বীকাৰ নকৰোঁ কিন্তু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰে আৰু পূৰণ নহয় আমাৰ যি ইণ্টাৰভিউ হ'ব যি আমাৰ নতুন আমাৰ যি ছিষ্টেম আমাৰ যি চাকৰি দিয়াৰ প্ৰক্ৰিয়া যে তেওঁলোকৰ কোৱালিফিকেশ্যন মেৰিট এই গোটেইবিলাক চাই মুঠৰ ওপৰত প্ৰায় আকৌ কৈছোঁ নিম্ন প্ৰাথমিকত 3800 উচ্চ প্ৰাথমিকত 1750টা মুঠ 5550টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু একেধৰণে মাধ্যমিক পৰ্যায়ত 8980টা আৰু 80টা পদৰ প্ৰক্ৰিয়া নিযুক্তি প্ৰক্ৰিয়া চলি আছে এই নিযুক্তিসমূহ যেতিয়া হ'ব এই স্কুলসমূহৰ যি খালী আছে পদ এই খালী পদসমূহ পূৰণ কৰা হ'ব গতিকে মই আকৌ কৈছোঁ প্ৰাদেশিকৃত প্ৰক্ৰিয়া নহয় নতুন নিযুক্তিৰ প্ৰক্ৰিয়াৰে এই পদসমূহ খালী হ'ব অধ্যক্ষ ডাঙৰীয়া আৰু এটা কথা কৈ থওঁ আমাৰ কিছু সমস্যা আছে কিছু সমস্যা মানে কি আমি ৰোষ্টাৰ মেইনটেইন কৰিব লাগে আমাৰ 3000 পোষ্ট ST হিলছৰ কাৰণে খালী আছে তাত আমি এপ্লিকেণ্ট নাপাওঁ গতিকে সেইখিনি আমি আকৌ বেলেগক দিব নোৱাৰোঁ আমি সেইখিনি বেলেগক দিবই নোৱাৰোঁ কাৰণ আমাৰ যিখন সংবিধানৰ নিয়ম ST হিলছক দিব লাগিব ST প্লেইনছক দিব লাগিব চিডুল কাষ্টক দিব লাগিব OBCক দিব লাগিব গতিকে ST হিলছৰ 3000 পোষ্ট আমি ফিল আপ কৰিব পৰা নাই
তাৰ কাৰণে আমাৰ হয়তো বহুদিনলৈকে অসমত এই শিক্ষকৰ সংখ্যা কমি থাকিব গতিকে তাৰ কাৰণেও আমি কাম কৰিবলৈকে চেষ্টা চলাই আছোঁ অধ্যক্ষ মহোদয় কৈছে না ইয়াত কিন্তু এটা কথা আমি দেখিছোঁ যে বহু বিদ্যালয়ত যিখিনি ছাবজেক্ট সবেই পঢ়াব নোৱাৰে যেনেকৈ ছায়েন্স হিন্দী এৰাবিক মানে এই পষ্টবিলাকো লোৱা হোৱা নাই এইটো বাকী টিচাৰে নোৱাৰে গতিকে সেই ছাবজেক্টৰ কিন্তু পাঠদানেই হৈ থকা নাই আৰু দ্বিতীয়তে যে তাত যিসকলক টিউটৰ কৰা হ'ল টিউটৰ যিসকলৰ 50% মাৰ্কছ আছিল বা টেট বা প্ৰফেচনেল কোৱালিফিকেশ্যন কমপ্লিট হ'ল তেওঁলোকক 2 বছৰ ধৰি ভেৰিফিকেশ্যনৰ নামত ঘূৰাই আছে আজিলৈকে টিউটৰক ৰেগুলাৰ কৰা হোৱা নাই আৰু এতিয়া তেওঁলোকৰ আমাৰ কথা হ'ল ৰাইজৰ দাবী হ'ল যে তেওঁলোকক টিউটৰৰ পৰা যদি টিচাৰ কৰিলে হয় যিসকল কোৱালিফাইড তেনেহ'লে তেওঁলোকে হয়তো এই ৰেছপনচিবিলিটি লৈ পেলাই পঢ়াব পাৰিলে হয় আৰু অলপমান আহুৱা আছে যাৰ কাৰণে কিছুমান আপুনি কুৱেশ্যনটো কৰক আপুনি কি জানিব বিচাৰে সেই আহুৱাখিনি দূৰ কৰিবলৈ এই এমেণ্ডমেণ্ট এক্ট 2017 এই এক্টখন এমেণ্ডমেণ্ট কৰাৰ কাৰণে চৰকাৰে আগত কৈছিল যে আমি এমেণ্ডমেণ্ট কৰি সেইখন কৰি ল'ম কিন্তু এইটো এমেণ্ডমেণ্ট যদি এমেণ্ডমেণ্টটো চৰকাৰে কৰিব লাগে বুলি আমাৰ দাবী যে সেই এক্টখন এমেণ্ডমেণ্ট এইটোৱেই আমাৰ দাবী যে এক্টখন এমেণ্ডমেণ্ট কৰি সেইখিনি সামৰি আমাৰ যিখন প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট আছিলে তাতে কোৱা হৈছিল যে 10 বছৰ মিনিমাম চাকৰি কৰিব লাগিব এখন স্কুলত আৰু তেওঁলোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব কিন্তু কিছু কিছু ক্ষেত্ৰত অধ্যক্ষ ডাঙৰীয়া দেখা গ'ল যে কিছু ব্যক্তিৰ যিখিনি কোৱালিফিকেশ্যন থাকিব লাগে সেই কোৱালিফিকেশ্যন নাই কিন্তু অন চিম্পেথিক গ্ৰাউণ্ড সেই সকলকো আমি কি কৰিলোঁ আমি টিউটৰ হিচাপে নিযুক্তি দিলোঁ আৰু আমি ক'লোঁ যে আপোনালোকে পৰৱৰ্তী সময়ত কোনোবাই BEd লৈ আহক DLEd লৈ আহক আৰু যি ডিগ্ৰী লৈ আহে সেই ডিগ্ৰীখিনি লৈ আহক আপোনালোকক টিউটৰৰ পৰা কি কৰি দিয়া হ'ব শিক্ষকলৈকে আপোনালোকক আপগ্ৰেড কৰা হ'ব সেই প্ৰক্ৰিয়াটো অধ্যক্ষ মহোদয় চলি আছে এখেতে যিটো কৈছে 2 বছৰ হেতু চলি থকা নাই সেইটো মিছা আমাৰ হাতত যি তথ্য আছে যিসকলে তেওঁলোকৰ কোৱালিফিকেশ্যন আপগ্ৰেড কৰিছে আৰু আহি পেলাই ডিপাৰ্টমেণ্টক কৈছে চৰকাৰক কৈছে যে মই DLEd ল'লোঁ মই BEd ল'লোঁ গতিকে মোক টিউটৰৰ পৰা শিক্ষকলৈকে আপগ্ৰেড কৰিব লাগে আমি পৰ্যায়ক্ৰমে অধ্যক্ষ ডাঙৰীয়া কৰি আছোঁ ঠিক ৰফিকুল ইছলাম ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ে ৰিপ্লাই দিছে কিন্তু 2013 চনত আমি যে প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিলোঁ বিদ্যালয়সমূহ 1/1/2006 কণ্ডিশ্যন দি তো 1/1/2006ৰ আগত যেতিয়া বিদ্যালয়সমূহ পাতে তেতিয়া চৰকাৰৰ ফালৰ পৰা আপোনাৰ ৰিকগনিশ্যন দিয়া হয় কনকাৰেঞ্চ দিয়া হয় পাৰ্মিশ্যন দিয়া হয় এই নিয়ম অনুযায়ী তাতে শিক্ষক নিযুক্তি হৈছিল কিন্তু পিছত 2013 চনত সেই বিদ্যালয়সমূহ মোটামুটি ঠিকঠাক মতে লৈছে কিন্তু 2017ত যিটো প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট হয় 2013ৰ এক্ট মতে নহয় আৰু সেই শিক্ষকসকল যিসকল ডিপাৰ্টমেণ্টৰ সমূহ নিৰ্দেশনা মানি তেখেতসকলে এপইণ্টেড হৈ বহুত দিন কাম কৰি আছিল একপক্ষীয়ভাৱে সেইসকলক বহুত শিক্ষকক বাদ পেলোৱা হ'ল LP ME হাইস্কুল হায়াৰ ছেকেণ্ডাৰী কলেজলৈকে বহুত শিক্ষকৰ পদ বাদ পৰিল ছেকশ্যনেল টিচাৰ হওক ইছ্যু ডেটৰ কাৰণেই হওক হিন্দী আৰবী সংস্কৃত টিচাৰ হওক এডিশ্যনেল টিচাৰ হওক কনকাৰেঞ্চৰ কিছুমান বাহানা দোহাই দি এনেকুৱা ঢেৰ শিক্ষকৰ পদ বাদ পৰিল কিন্তু 2013ত যে আপুনি প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট কৰিলে সেই অনুপাতেও যদি 2017-18ৰ এক্ট হ'লহেঁতেন হাজাৰ হাজাৰ শিক্ষকৰ সোমাই গ'লহেঁতেন সেইটো নকৰি একপক্ষীয়ভাৱে এইটো কৰা হ'ল গতিকে ইয়াতে যে কৈছে এমেণ্ডমেণ্ট নহ'ব মই মন্ত্ৰী ডাঙৰীয়া আছে পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ চৰকাৰৰ লগত আপুনি আলোচনা কৰি সেইসকল মানুহৰ লগত ইনজাষ্টিছ কৰা হ'ব চেম্পেথেটিকেল গ্ৰাউণ্ড নহয় তেখেতসকলে 20-25 বছৰ কাম কৰিছে আমি চৰকাৰে আইন বান্ধি দি আইন মতে তেখেতসকলে এপইণ্টেড হৈ 20 বছৰ নিজৰ পেটত গামোচা বান্ধি তেখেতসকলে কাম কৰিছে এতিয়া আমি একপক্ষীয়ভাৱে আইন বনাই তেখেতসকলক ছাটাই কৰিছোঁ এইটো উচিত হোৱা নাই গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সদনৰ পৰা জনাইছোঁ আপোনাৰ যোগেদি এই মেটাৰটো চিৰিয়াছলি চিন্তা কৰি আইন এমেণ্ডমেণ্ট কৰি সেইসকল শিক্ষক আজিও বিদ্যালয়ত তেখেতসকলে কাম কৰি আছে সেই বিদ্যালয়সমূহ আইনটো এমেণ্ডমেণ্ট কৰি তেখেতসকলক ল'ব লাগে আৰু যিসকলে কণ্ডিশ্যন ফুলফিল কৰিল আপুনি কৈছে প্ৰচেছ চলি আছে হয় কিন্তু সেইসকলক অতি সোনকালে শিক্ষক হিচাপে নিযুক্তি দিব লাগে এমেণ্ডমেণ্টৰ কথাটো এই মুহূৰ্তত অহা নাই গতিকে বিবেচনা এই মুহূৰ্তত কৰিব পৰা নাযায় কিয়নো এইখন বিধানসভাতেই এই বিষয়ে আইন আহিছিল আমি সকলোৱে যিখিনি ব্যক্তি তেতিয়াও আছিলোঁ আজিও আছোঁ আমি জানো যে আমিয়ে এই আইন গ্ৰহণ কৰিছিলোঁ আইন পাছ হৈছিলে গতিকে আইনমতে কামখিনি হৈ আছে বেআইনীভাৱে একো হোৱা নাই গতিকে আইনমতে কাম হৈ থকাৰ কামখিনি কৰাৰ পাছত আমি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো অধ্যক্ষ ডাঙৰীয়া বন্ধ কৰা নাই
এই মুহূৰ্ততো প্ৰায় 15,000 শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। গতিকে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰে শিক্ষক য'ত শিক্ষক নাই তাত শিক্ষক গৈ থাকিব। কিন্তু যিসকল আইনৰ আওতাত নপৰে তেওঁলোকৰ কাৰণে বাৰে বাৰে আইনখন সলনি হৈ থাকিব বা এমেণ্ডমেণ্ট হৈ থাকিব লাগিব বুলি মই ব্যক্তিগতভাৱে নাভাবোঁ। কাৰণ মই অৱশ্যে এডুকেশ্যন মিনিষ্টাৰো নহয়, মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপে ইয়াতে উত্তৰ দি আছোঁ। কিন্তু মই মোৰ ব্যক্তিগত অভিমত প্ৰকাশ কৰিছোঁ যে আমাৰ ডিপাৰ্টমেণ্টে এতিয়া প্ৰায় 15,000 চাকৰিৰ কাৰণে কি কৰিছে, এপ্লিকেশ্যন লৈছে, এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া চলি আছে। গতিকে য'ত য'ত টিচাৰ নাই তেওঁ টিচাৰ দিয়া হ'ব। গতিকে এই মুহূৰ্তত এমেণ্ডমেণ্টৰ নেক্সট কুৱেশ্যন শিৱ মিশ্ৰ অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা। অধ্যক্ষ মহোদয়, আপোনাৰ যোগেদি আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী যদিও নাই, আমাৰ সন্মানীয় পাৰ্লামেণ্টাৰী মন্ত্ৰী উপস্থিত আছে, তেওঁ দৃষ্টিগত কৰিব বিচাৰিছোঁ। মোৰ লামডিং সমষ্টিৰ 4খন জিপিৰ অলপ অলপ সীমা লৈ পেলাই এটা বৃহত্তৰ অঞ্চল, পুৰণাকাকি জিপি, একটংকাকি জিপি, ঠাইচবা জিপি আৰু টংগীয়া জিপিৰ মাজৰ এটা অংশত 2006ত সৰ্বশিক্ষা যোগেদি আমাৰ EGS চেণ্টাৰ স্থাপন কৰা হৈছিল। 2010 চনত এই EGS চেণ্টাৰবিলাক 23খন EGS চেণ্টাৰবিলাক প্ৰাথমিক বিদ্যালয় ৰূপান্তৰ হৈছিল। এই 23খন LP স্কুল, ওচৰত কোনো আমাৰ ME স্কুল নাই, হাই স্কুল নাই, আৰু বিশেষকৈ LPৰ পৰা ME আমাৰ পুৰণাকাকি ME স্কুল আছে। LPৰ পৰা ME দূৰত্ব কমেও 8ৰ পৰা 10 কিলোমিটাৰ। একটংকাকি আমাৰ হাম্পুজান ME স্কুল আছে। LPৰ পৰা ME কমেও 8ৰ পৰা 10 কিলোমিটাৰ। ঠাইচবা জিপি তেৰলাংচু ME স্কুল 8ৰ পৰা 10 কিলোমিটাৰ। টংগীয়া জিপি ইন্দিৰা জয়ন্তী ME স্কুল কমেও 8ৰ পৰা 10 কিলোমিটাৰ দূৰত্ব। এই MEৰ পৰা LPৰ পৰা ME যে দূৰত্ব, এই দূৰত্ব হোৱাৰ কাৰণে বহুত কণকণীয়া ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে পাঠদানৰ পৰা বঞ্চিত হৈছে। তেওঁলোকে অভিভাৱক ME স্কুললৈ প্ৰেৰণ নকৰে, কাৰণ বহুত এটা দীঘলীয়া ৰাস্তা অতিক্ৰম কৰিব লাগে। যিকোনো মুহূৰ্তত কিবা এটা ঘটি যোৱাৰ এটা সম্ভাৱনা থাকে। তাৰ কাৰণে আপোনাৰ যোগেদি আমাৰ সন্মানীয় মন্ত্ৰীক অনুৰোধ থাকিল, এই বিষয়টো খুব চেঞ্চিটিভ বিষয়। 90% ST বসবাস কৰা মানুহ, তো তাৰ কাৰণে মই ভাবোঁ আমাৰ যে LP স্কুলবিলাক আছে, মাটিকালি বহুত আছে, তাত যদি কেইটামান ME আৰু হাই আপগ্ৰেডেশ্যন কৰা হয় তেনেহ'লে আমাৰ অঞ্চলবাসীৰ ৰাইজ বহুখিনি উপকৃত হ'ব। মোৰ আশাৰ অনুভৱ, আমাৰ মন্ত্ৰী মহোদয় এটা ভাল উত্তৰ দিব বুলি মই আশাৰ অনুভৱ কৰিলোঁ। মন্ত্ৰী ডাঙৰীয়া। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যিকেইটা কথা কৈছে, কথাকেইটা গুৰুত্বপূৰ্ণ। আমাৰ বিভাগেও স্বীকাৰ কৰে যে তেখেতৰ সমষ্টিৰ এই কামখিনিত আমি গুৰুত্ব দিব লাগে, আৰু সেই গুৰুত্ব সহকাৰে আমি লামডিং সমষ্টিৰ 5খন নিম্ন প্ৰাথমিক বিদ্যালয় উচ্চ প্ৰাথমিক পৰ্যায়লৈ উন্নীত বা আপগ্ৰেড কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই বিদ্যালয়কেইখন হ'ল অধ্যক্ষ ডাঙৰীয়া, মিলনপুৰ প্ৰাথমিক বিদ্যালয়, চাৰখিদি প্ৰাথমিক বিদ্যালয়, বৰগাঁও প্ৰাথমিক বিদ্যালয়, মইনালাচং প্ৰাথমিক বিদ্যালয় আৰু কৃষ্ণনগৰ প্ৰাথমিক বিদ্যালয়। অধ্যক্ষ ডাঙৰীয়া, এই লোৱাৰ প্ৰাইমেৰী স্কুলকেইখন আমি আপাৰ প্ৰাইমেৰী স্কুললৈকে আপগ্ৰেড কৰিছোঁ, আৰু যদি তেখেতৰ সমষ্টিত কৰিব লগা আছে নিশ্চয়কৈ আমি গুৰুত্ব সহকাৰে কৰিম বুলি কথা দিছোঁ। ধন্যবাদ। আৰু আছে এক মিনিট, আমাৰ মন্ত্ৰী মহোদয়ে কোৱা মতে আমাৰ এই 23খন যে আমাৰ LP স্কুল, ইয়াৰ অন্তৰ্ভুক্ত হৈছে নেকি স্কুলবিলাক? আপুনি যিখিনি আপোনাৰ নাম চাগে মনত থাকিব, আপোনাৰ সমষ্টিৰ মই নামকেইটা আকৌ কৈ দিছোঁ। মিলনপুৰ প্ৰাথমিক বিদ্যালয় আপোনাৰ সমষ্টিৰে, চাৰখিদি প্ৰাথমিক বিদ্যালয়, বৰগাঁও প্ৰাথমিক বিদ্যালয়, মইনালাচং প্ৰাথমিক বিদ্যালয়, কৃষ্ণনগৰ প্ৰাথমিক বিদ্যালয়, এইকেইখন নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ক আমি উচ্চ মাধ্যমিক পৰ্যায়লৈকে আমি আপগ্ৰেড কৰিছোঁ। আপোনাৰ সমষ্টিৰ আপুনি জানিব এইখিনি কৰা হৈছে, আৰু যদি কিবা কৰা হৈছে নিশ্চয়কৈ আপুনি মেইনলি আমাৰ যোনটো মূল মনৰ ভাৱটো আছিল যে য'ত আমাৰ LP স্কুলবিলাক EGS পৰা LP হৈছে, আমাৰ বৃহত্তৰ অঞ্চল, তাত যদি ME আৰু হাই আপগ্ৰেড কৰা যায়, কমেও 3,000ৰ ওপৰত অধিক আমাৰ ছাত্ৰ ছাত্ৰী আছে। ঠিক আছে, আমি বহুত কাম আছে, বহুত কিন্তু স্পেচিয়েল ক্ৰাইটেৰিয়া অলপ বনাই দিলে ৰাইজ উপকৃত হ'ব। ব্যৱস্থা কৰিম। কুৱেশ্যন নম্বৰ 165 সুৰেণ ফুকন। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়,
মোৰ প্ৰশ্নটো আছিল 1963 চনতে স্থাপন কৰা ডিগবৈ সমষ্টিৰ টিংৰা ৰজনীকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাণিজ্য আৰু আমাৰ বিজ্ঞান শাখাৰ খোলাৰ কাৰণে আবেদন কৰিছিলোঁ। বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা উত্তৰটো পাইছোঁ আৰু উত্তৰটো দিছে বিবেচনাধীন বুলি। এতিয়া কথাটো হ'ল ডিগবৈ সমষ্টিৰ বৃহৎ এটা অঞ্চল টিংৰাই মৌজা আৰু টিংৰাই মৌজাৰ একমাত্ৰ উচ্চ শিক্ষা কেন্দ্ৰ হ'ল টিংৰাই ৰজনীকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তাত গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চল পৰিপূৰ্ণ এটা বৃহৎ অঞ্চল আৰু সেই বিদ্যালয়খনৰ প্ৰায় 90% ছাত্ৰ ছাত্ৰীয়ে আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আৰু এই ছাত্ৰ ছাত্ৰীসকলে ডিগবৈলৈ যাবৰ কাৰণে প্ৰায় 15 পৰা 20 কিলোমিটাৰ হয়, মাকুমৰ যাবৰ কাৰণে প্ৰায় 25 কিলোমিটাৰ হয়, ডুমডুমাত পঢ়িবৰ কাৰণে প্ৰায় 25 কিলোমিটাৰমান হয়। গতিকে আৰ্থিকভাৱে দুৰ্বল গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যোৱাত কিছু অসুবিধা আছে। সেয়ে সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ যিসকল অভিভাৱক তেখেতসকলে টিংৰা ৰজনীকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন বিজ্ঞান আৰু বাণিজ্য শাখাটো উন্নতিকৰণৰ কাৰণে আবেদন কৰি আহিছে আৰু ইয়াত বিবেচনাধীন বুলি দিছে বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই আৰু মই আশা ৰাখিছোঁ কাৰ্যকৰী হ'ব লাগে। গতিকে চৰকাৰৰ ওচৰত আৰু মন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এই অনুৰোধ আপোনাৰ তৰফৰ পৰা যে কাৰ্যকৰী হ'ব লাগে। টিংৰা ৰজনীকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন কলা শাখাটো আছে, ইতিমধ্যে 2021 চনত উন্নতিকৰণ কৰা হৈছিল। এতিয়া বাণিজ্য আৰু আমাৰ কুৱেশ্যনটো কৰক এতিয়া। সেইটোৱে হয়, কাৰ্যকৰী হ'ব লাগে। থেংক ইউ। অধ্যক্ষ ডাঙৰীয়া, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুযায়ী বহনক্ষম ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন উচ্চতৰ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ত আৰ্টছৰ লগতে ছায়েন্স আৰু কমাৰ্চৰ শাখা পৰ্যায়ক্ৰমে খোলা হ'ব। কিন্তু এই বিষয়ে আকৌ কৈছোঁ, পৰ্যায়ক্ৰমে আৰু বহনক্ষম ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুযায়ী ইয়াৰ বাবে গাইডলাইন প্ৰস্তুত কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, আমি ফিজিবিলিটি ৰিপৰ্ট চাওঁ আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা, পৰ্যাপ্ত আন্তঃগাঁথনি, পৰীক্ষাগাৰৰ সুবিধা, এই গোটেইবিলাক চাই পৰ্যায়ক্ৰমে আমি আৰ্টছ ষ্ট্ৰীম থকা যিসমূহ হায়াৰ ছেকেণ্ডেৰী সেইসমূহক কমাৰ্চ আৰু ছায়েন্সো আমি সংযোজিত কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। অধ্যক্ষ ডাঙৰীয়া, আনকি মোৰ সমষ্টিৰে জাগিৰোড হায়াৰ ছেকেণ্ডেৰীটো একেই সমস্যা। মোৰ জাগিৰোড সমষ্টিৰ যিখন হায়াৰ ছেকেণ্ডেৰী জাগিৰোড হায়াৰ ছেকেণ্ডেৰী আছে তাতো কমাৰ্চ ছেকশ্যনটো এতিয়ালৈকে এনেই চলি আছে, প্ৰভিঞ্চিয়েলাইজ নহয়, কিন্তু আমি প্ৰভিঞ্চিয়েলাইজ কৰিব নোৱাৰোঁ। গতিকে নতুনকৈ কেতিয়াবা হয়তো ব্যৱস্থা ল'বলৈ ময়ো মাজে মাজে শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি থাকোঁ। যি কি নহওক, সন্মানীয় সদস্যগৰাকীৰ প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ। টিংৰাই ৰজনীকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় UDI's মতে তথ্য মতে 700 ছাত্ৰ ছাত্ৰী আছে। গতিকে এই ষ্টুডেণ্টটো বেছি, এই স্কুলখনত ডেফিনেটলি নতুনকৈ শাখা খোলাৰ প্ৰয়োজন আছে। গতিকে চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত ইয়াত ছায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীম খুলিবলৈকে প্ৰচেষ্টা চলাব। থেংক ইউ। ধন্যবাদ। এতিয়া কুৱেশ্যন নম্বৰ 166, ভাস্কৰ জ্যোতি বৰুৱা। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, মই গোটেই দৃষ্টিগোচৰ কৰিব খুজিছোঁ, আমাৰ যিবিলাক অট'নমাছ কাউন্সিলবিলাক আছে অসমত, বিশেষকৈ আমাৰ তিতাবৰত ঠেঙাল কাছাৰী অট'নমাছ কাউন্সিল আছে। এই কাউন্সিলে এতিয়ালৈকে কামখিনি ঠিকমতে কৰা যেন লাগে, যথেষ্টখিনি জনগোষ্ঠীটোৰ কাম কৰিছে, উন্নয়নো হৈছে। কিন্তু এই দিশত মোৰ এটা ক'বলগীয়া কথা আছে যে আমাৰ পঞ্চায়তত এতিয়া যিবোৰ কাম হয়, এই পঞ্চায়তত কামবিলাকত বিশেষকৈ গ্ৰেভেলিঙৰ যিটো কাম থাকে, গ্ৰেভেলিংটো নকৰি তাত ডাইৰেক্ট পেভাৰ ব্লক লগাবলৈ কোৱা হয়। এতিয়া আমাৰ তিতাবৰত থকা বহুতো ৰাইজে মোক কৈছে যে ছাৰ, আপুনি এইটো এটা ব্যৱস্থা কৰক, আমাৰ গ্ৰেভেলিঙৰ পৰিৱৰ্তে আমাৰ এইটো পেভাৰ ব্লক কৰি কামটো একেবাৰে পাৰ্মানেণ্ট নেচাৰৰ হ'ব লাগে, যে এইটো কৰিব নেকি। দ্বিতীয়তে, আমাৰ এতিয়া মই উত্তৰটো পাইছোঁ, তাত বিধায়কজন আৰু MP জন পদেন সদস্য হিচাপে থাকে, কিন্তু এতিয়ালৈকে মই কোনো ধৰণৰ তেনেকুৱা নিমন্ত্ৰণ মই পোৱা নাই। গতিকে চৰকাৰে এটা বিহিত ব্যৱস্থা কৰিব নেকি, যাতে বিধায়কজনকে হওক বা MP জনক তেওঁলোকে আমাৰ যিজন প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে তেওঁ এখন চিঠি লিখি পেলাই যদি আমাক মাতে, তে সেই মিটিংবিলাকত গ'লে আমি কিছুমান কথা ৰাইজৰ হকে আমি তাত আমাৰ ক'ব পৰা এটা ব্যৱস্থা থাকে। গতিকে এইটো চৰকাৰে ব্যৱস্থা কৰিব নেকি? অনাৰেবল মিনিষ্টাৰ।
সন্মানীয় অধ্যক্ষ ডাঙৰীয়া তেখেতে যিটো গ্ৰেভেলিং কৰি ৰাস্তাৰ ওপৰত পেভাৰ ব্লক কৰাৰ কথা কৈছে সেইটো আমি ব্যৱস্থা পুঁজি সাপেক্ষে ল'ম কিন্তু দ্বিতীয়টো তেখেতৰ যিটো পৰিপূৰক প্ৰশ্ন সেইটো হৈছে অধ্যক্ষ ডাঙৰীয়া এইটো অট'নমাছ কাউন্সিল মানে অট'নমি আমি অট'নমাছ কাউন্সিল অসমত আমি কাক দিওঁ ট্ৰাইবেলসকলক দিওঁ আৰু তেখেতৰ অঞ্চলত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আছে অধ্যক্ষ ডাঙৰীয়া মোৰ অঞ্চলতো তিৱা স্বায়ত্তশাসিত পৰিষদ আছে তাৰ মেম্বাৰ মই নহয় কিন্তু আমাৰ চৰকাৰৰ গাইডলাইন মতে সেই এৰিয়াৰ যদি কোনোবা ট্ৰাইবেল বিধায়ক আছে তেওঁলোক তাৰ মেম্বাৰ হ'ব গতিকে এই মুহূৰ্তত আমি আমাৰ নন ট্ৰাইবেলসকলক তাৰ প্ৰধান সদস্য দিম নে নিদিম এই বিষয়ে বিবেচনা কৰা হোৱা নাই যেহেতু অট'নমাছ মই আকৌ কৈছোঁ অট'নমাছ বস্তুটো অৰ্থটো আমি সকলোৱে বুজোঁ তেখেতলোকক আমি অট'নমি দিছোঁ অট'নমি দি পেলাই যদি আমি আকৌ এক্স অফিচিয়েল মেম্বাৰ হৈ তেওঁলোকৰ ওপৰত যদি নাকি লগাবলৈ যাওঁ তেওঁলোকৰ এই অট'নমাছ ছিষ্টেমটোৱে ক'ৰবাত নহয় ক'ৰবাত পৰি যাব গতিকে এই বিষয়ত এই মুহূৰ্তত চৰকাৰে চিন্তা কৰা নাই ভৱিষ্যতে চিন্তা কৰিলে দেখা যাব ঠিক আছে আব্দুল ৰছিদ কিবা ক'ব একে কথা অধ্যক্ষ মহোদয় মন্ত্ৰী ডাঙৰীয়া যিটো কৈছে অট'নমাছ একচুৱেলি এইবিলাক 6 শিডিউল এৰিয়াৰ অন্তৰ্গত নহয় কাৰণে তেওঁলোকক যদিও লিটাৰেলি অট'নমাছ বুলি কোৱা হৈছে প্ৰকৃত অট'নমাছ নহয় এইবিলাক লাইক ডেভেলপমেণ্ট কাউন্সিল আমাৰ প্ৰশ্নকৰ্তাই যিটো কৈছিল গোৱালপাৰা যেনেকৈ আছে ৰাভা হাছং অট'নমাছ কাউন্সিল লিটাৰেলি ইট ইজ অট'নমাছ বাট ইট ইজ ৰিয়েলি নট অট'নমাছ গতিকে মই ভাবোঁ যে ইয়াত স্থানীয় বিধায়কসকলক তাতে প্ৰধান সদস্য কৰাত পঞ্চায়তৰ নিচিনাই এইবিলাক পঞ্চায়তৰ নিচিনাই মন্ত্ৰী হৈ আছে গতিকে মন্ত্ৰী মহোদয় পুনৰ কম ডাঙৰীয়া তেখেতৰ প্ৰশ্নটোক মই একেৰাহে নুই কৰিছোঁ কিয় নুই কৰিছোঁ অট'নমাছ ডেফিনেটলি অট'নমাছ হয় 6 শিডিউল আৰু অট'নমাছ 6 শিডিউল নহয় ঠিক আছে অট'নমাছ নহয় বুলি কথাটো কেনেকৈ আহিল অট'নমাছ হয় 6 শিডিউল নহয় আপুনি প্ৰশ্নটো উত্থাপন এনেকৈ কৰিছে আপোনাক ৰাভাসকলে তাতে গালি পাৰিব সন্মানীয় ৰাভা ব্যক্তিসকলে কালি আপোনাক ক'ব আপুনি কিয় আমাক এনেকৈ অপমান কৰিলে আমি অট'নমি লৈ আছোঁ অট'নমাছ আমাৰ চৰকাৰ আছে আমি ইলেকশ্যনেৰে জিকি আছোঁ আৰু আপুনি কৈ দিলে এখন অট'নমাছ নহয় এইটোতো নহ'ব সেই মানুহখিনিকতো আপুনি অপমান কৰিলে অধ্যক্ষ ডাঙৰীয়া তিৱাসকলক আপুনি অপমান কৰিলে 6 শিডিউল আমি কি কৰিছোঁ আমি আমাৰ অসম চৰকাৰে চেণ্ট্ৰেল অৰ্ডাৰ কিন্তু আপুনি ক'ব নালাগে যে এইটো অট'নমাছ কাউন্সিল নহয় হ'ব থেংক ইউ কুৱেশ্যন নম্বৰ 167 আমি কি কৰিছোঁ তেখেতসকলক যাতে কনষ্টিটিউচনেল মৰ্যাদা দিব লাগে তাৰ কাৰণে আমি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক ইতিমধ্যে অনুৰোধ জনাইছোঁ কেবিনেটত আমি ডিচিশ্যন লৈ আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ যে এই কেইখনমান কাউন্সিলক অন্ততঃ তিৱা কাউন্সিল মিচিং কাউন্সিল ৰাভা কাউন্সিল এইকেইখনক যাতে কনষ্টিটিউচনেল মৰ্যাদা দিয়ে তাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা ল'বলৈ চেণ্ট্ৰেল আমি কেন্দ্ৰীয় চৰকাৰ ঠিক থেংক ইউ শ্ৰী পনাকন বৰুৱা অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় মোৰ প্ৰশ্নটো আছিলে ক্ষুদ্ৰ চাহ খেতিকালত উৎপাদন কৰা কেঁচা চাহপাতৰ ন্যূনতম সমৰ্থিত মূল্য এই প্ৰসংগত মই মাননীয় মন্ত্ৰী মহোদয় দিয়া উত্তৰখিনি মই পাইছোঁ আৰু ইয়াৰ পৰা এটা কথা আমি দেখিবলৈ পাইছোঁ যে অসমত 1,25,484গৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু 2022 বৰ্ষত 328.99 মিলিয়ন কেজি আৰু 2023 বৰ্ষত 319.49 মিলিয়ন কেজি চাহপাত ক্ষুদ্ৰ চাহ খেতিয়ক উৎপাদন কৰিছে কিন্তু আমাৰ কথাটো হ'ল যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে অতি কষ্টৰে যি চাহ উৎপাদন কৰে সেই চাহৰ প্ৰকৃত দাম তেওঁলোকে পাব পৰা নাই উৎপাদন মূল্যতকৈ বাগিচাৰ মালিকসকলে চাহ বটলি ফেক্টৰীৰ মালিক বা চাহ ফেক্টৰীৰ মালিকসকলে যি দাম দিয়ে সেই দাম তেওঁলোকৰ কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে হৈ থকা নাই এই ক্ষেত্ৰত 2015 চনতে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে জিলা উপায়ুক্তৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কসকল চাহ ফেক্টৰীৰ মালিকসকল আৰু ভাৰতীয় চাহ বৰ্ডৰ সহকাৰী সঞ্চালক পৰ্যায়ৰ দ্বাৰা জিলা উপায়ুক্ত পৰ্যায়ত কমিটি গঠন কৰি দিছিল ক্ষুদ্ৰ চাহ খেতিয়কলৈ তেওঁলোকে আলোচনা কৰি মূল্যটো নিৰ্ধাৰণ কৰিব লাগে কিন্তু সেইটো কাৰ্যকৰী অৰ্থভাৱে কাৰ্যকৰী হৈ উঠা নাই অন্যহাতে 2021 চনত পুনৰ ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আমাক জনোৱা মতে চাহৰ ন্যূনতম মূল্যৰ ক্ষেত্ৰত বটলি ফেক্টৰীয়ে যি চাহ উৎপাদন কৰে তাৰ 65% ক্ষুদ্ৰ চাহ খেতিয়ক দিব লাগে দাম আৰু 25% চাহ ফেক্টৰীৰ মালিকক ৰাখিব লাগে কিন্তু সেইটো কাৰ্যকৰী হৈ উঠা নাই এতিয়া মূল কথাটো হ'ল অধ্যক্ষ মহোদয় যে অসমত লক্ষ লক্ষ চাহ খেতিয়কে
তাত লক্ষ লক্ষ লোকক নিয়োজিত কৰি ৰাখিছে, নিজে সংস্থাপিত হৈছে, অন্য লাখ লাখ লোকক সংস্থাপিত কৰি ৰাখিছে, অসমৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিছে, নিজে লাভৱান হৈছে। মোৰ প্ৰশ্নটো সেইটোৱে যে যি আইন বা যি আইন নিৰ্ধাৰণ কৰা হৈছে সেই আইনবিলাক প্ৰকৃতাৰ্থত কাৰ্যকৰী হোৱা নাই। মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে বিভাগীয় মন্ত্ৰী আজি নাই, মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা এইটোকে জানিব বিচাৰিম বা এইটো বিচাৰিম যে ক্ষুদ্ৰ চাহ খেতিসকলক উপকৃত কৰিব পৰাকৈ, অসমৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি থকা ক্ষুদ্ৰ চাহ খেতিসকলক সকাহ দিব পৰাকৈ, মই ছাপ্লিমেণ্টেৰী নকৰোঁ, সকাহ দিব পৰাকৈ, তেওঁলোকক উপকৃত কৰিব পৰাকৈ, তেওঁলোকক লাভৱান কৰি ৰাখিবৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিসকলক যি চাহ উৎপাদন কৰে প্ৰতি কেজি চাহপাতৰ দাম ন্যূনতম মূল্য নিৰ্ধাৰণ কৰিব লাগে আৰু সঠিকভাৱে কাৰ্যকৰী কৰিব লাগে আইনখন। ধন্যবাদ। অধ্যক্ষ ডাঙৰীয়া, ক্ষুদ্ৰ চাহ খেতিয়কসকল অসমৰ চাহ অৰ্থনীতিৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ অংশ আৰু আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলক আমি বিভিন্ন সময়ত কেনেকৈ অসম চৰকাৰে সহায় কৰিছোঁ এই বিষয়ে আমি অৱগত, যদিও মই সদনত এই বিষয়ে দুআষাৰ ক'ব খুজিছোঁ। অধ্যক্ষ ডাঙৰীয়া, বিগত 7টা বিত্তীয় বৰ্ষত সৰ্বমুঠ 41.52 কোটি টকা ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে যেনে নতুন মাটিত চাহ খেতি কৰা, ৰাজ সাহায্য, প্ৰাকৃতিক দুৰ্যোগৰ বাবে সাহায্য, কেঁচা চাহপাত কঢ়িওৱা বাহন ক্ৰয়ৰ বাবে সাহায্য, ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰিকৰী প্ৰশিক্ষণকে ধৰি বিভিন্ন কাৰ্যসূচীৰ বাবে টুকলাই চাহ গৱেষণা কেন্দ্ৰক সাহায্য প্ৰদান কৰা হয়। মই বিতংকে অলপ উল্লেখ কৰিব খুজিছোঁ, এইকাৰণে অধ্যক্ষ ডাঙৰীয়া প্ৰশ্নটো গুৰুত্বপূৰ্ণ। অখিল গগৈ ডাঙৰীয়া উত্তৰটো একেই, মই একেলগে দি যাম, আপোনাৰ প্ৰশ্নটোৰ উত্তৰ একেই, মই একেলগে দি যাম, মই কৈ যাম, মই তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ ডিফাৰেঞ্চটো মই ক'ম, গোটেইখিনি ক'ম। অধ্যক্ষ ডাঙৰীয়া, মই প্ৰথমে কি কি কৰি আছোঁ সেইটো ক'ব খুজিছোঁ, তাৰ পাছত কিয় দামৰ তাৰতম্য সেইটো মই ক'ব গৈ আছোঁ। অধ্যক্ষ ডাঙৰীয়া, 2017-18 আৰু 2023-24 বিত্তীয় বৰ্ষত যোৰহাট টুকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন তথা ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰশিক্ষণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা চাহ সঞ্চালকালয়ৰ যোগেদি মুঠ 27,81,81,000 টকাৰ সাহায্য আগবঢ়োৱা হয়। আনহাতে বিত্তীয় বৰ্ষ 2017-18, 2018-19, 19-20 আৰু 20-21ত নতুন মাটিত চাহ খেতি কৰিবলৈ অসম চৰকাৰৰ নিউ প্লেণ্টেশ্যন স্কিমৰ অধীনত প্ৰতি বিঘাত 5,000 টকাকৈ চৰ্ত সাপেক্ষে উচ্চতম 1 লাখ টকালৈকে সৰ্বমুঠ 4,310জন চাহ খেতিয়কক মুঠ 11,41,81,000 টকাৰ অনুমোদন দিয়া হয়। 2017 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে আয়োজন কৰা গ্ল'বেল ইনভেষ্টমেণ্ট ছামিট এডভান্টেজ আছামত চাহ সঞ্চালকালয়ৰ তৰফৰ পৰা অংশগ্ৰহণ কৰি 1,80,00,000 টকা খৰচ কৰা হয়। 2020-21 বিত্তীয় বৰ্ষত প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলক চৰ্ত অনুসৰি 2,000 টকাকৈ 483 গৰাকী চাহ খেতিয়কলৈ মুঠ 9,66,000 টকাৰ ৰাজ সাহায্য আগবঢ়োৱা হয়। 2021-22 আৰু 22-23 বিত্তীয় বৰ্ষত ৰ'ব না, আপুনি কিয়, মই কম নহয়, উত্তৰটোলৈ গৈ আছোঁ। আৰে মই উত্তৰটোলৈ গৈ আছোঁ, মই তেখেতলোকৰ কাৰণে কি কি কৰি আছোঁ সেইটো নকম নেকি, কওকচোন। ছাৰ, আমি চাহ খেতিয়কসকলৰ আপুনিও সুধিব পাৰিব। ছাৰ, অসম চৰকাৰে যোৱা 7 বছৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে কি কৰিছোঁ কোৱাটো অপৰাধ নেকি? এইটো অপৰাধ নেকি কওক, যদি অপৰাধ নহয় মই কমেই, মই বেলেগ কোৱা নাই, মই কৈ আছোঁ, মই কৈছোঁ যে তেওঁলোকৰ কাৰণে কি কৰিছোঁ সেইটো ক'ব গৈ আছোঁ। এইটো কি বেয়া কাম কৰিলোঁ কওক, অধ্যক্ষ ডাঙৰীয়া, কি বেয়া কাম কৰিলোঁ? অধ্যক্ষ মহোদয় প্লিজ, কৈ আছোঁ নহয়, মই কৈ আছোঁ। সম্পৰ্কত এইখিনি আমি জানিবলগীয়া কথা। অখিল মই এখেত ক'ৰ পৰা আহিলে, আপুনি অকণমান অৰ্ডাৰ কৰাই দিয়ক ছাৰ, আমাৰ কুৱেশ্যন ইম্পৰ্টেণ্ট আছে ছাৰ, আপোনাৰ ৰুলিং নামানিলে আপুনি উলিয়াই দিব লাগে। ছাৰ, এখেত ক'ৰ পৰা আহিলে, মই পোনাকণবোৰৰ উত্তৰ দি আছোঁ, এওঁ চবতে ওপৰতে মাত মাতি দিয়ে। লোকৰ পিঠাতে আপুনি বিহু খাই, সম্পূৰ্ণ কৰক, আপুনি সম্পূৰ্ণ কৰক, লোকৰ পিঠাতে আপুনি বিহু খাই প্ৰত্যেক দিনা, আপুনি সম্পূৰ্ণ কৰক। হ'ব। 2021-22 আৰু 20-23 বিত্তীয় বৰ্ষত চাহ উপকৰ প্ৰয়োগ নীতিৰ আধাৰত মুঠ 2,86,995 টকাৰ ৰাজ সাহায্য মুঠ 42টা আত্মসহায়ক গোটলৈ কেঁচা চাহপাত কঢ়িওৱা গাড়ী প্ৰদান কৰা হৈছে। 2022-23 বিত্তীয় বৰ্ষত চাহ উপকৰ প্ৰয়োগ নীতিৰ আধাৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলক প্ৰশিক্ষণৰ বাবে 5খন জিলালৈ 25,30,932 টকা
প্ৰদান কৰা হৈছে অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, আমাৰ তেখেতে দামটোৰ কথা যিটো কৈছে তাৰ কাৰণে আমি ডিষ্ট্ৰিক্ট লেভেলত ডিচিৰ আণ্ডাৰত এখন কমিটি বনাইছোঁ। তেওঁলোকে টাইম টু টাইম বহি ৰেটটো ফিক্স কৰে। অধ্যক্ষ ডাঙৰ এটা সমস্যা, তিনিচুকীয়া আৰু ডিব্ৰুগড়ত এটা ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চটো কিয়? তিনিচুকীয়াত অধ্যক্ষ ডাঙৰীয়া কেঁচা চাহপাত অলপ বেছি এভেইলেবল। কিয় মই কৈ আছোঁ, মই আপোনাক কৈ আছোঁ অধ্যক্ষ ডাঙৰীয়া ভেৰিয়েশ্যনটো কিয়? প্ৰথম কথা কোৱালিটিৰ ওপৰত দাম নিৰ্ধাৰণ হয়, কোৱালিটিৰ ওপৰত দাম নিৰ্ধাৰণ হয়। ছেকেণ্ড কথা, তিনিচুকীয়াত কিয় দাম কম হয়? সন্মানীয় সদস্য পুনাকন বৰুৱাই যিটো সুধিব কৈছে, তিনিচুকীয়াত অৰুণাচলৰ পৰা এভেইলেবল কেঁচা পাত আহে, যিটো আমি বন্ধ কৰিবলৈ অক্ষম। তথাপিতো আমি এই ক্ষেত্ৰত চিৰিয়াছ, তাৰ কাৰণে আমি এইখিনি কাম ক্ষুদ্ৰ চাহ খেতিয়কসকলে যোৱা সময়খিনিত কৰিছোঁ। থেংক ইউ। অধ্যক্ষ মহোদয়, প্লিজ এক মিনিট। অধ্যক্ষ মহোদয়, মই মাননীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে। অখিল গগৈ কৰিব সাপ্লিমেণ্টাৰী। অধ্যক্ষ মহোদয়, প্লিজ অধ্যক্ষ মহোদয়, মানে অধ্যক্ষ মহোদয়, মূল কথাটো হ'ল যে আমাৰ খেতিয়কসকলে চাহ উৎপাদন কৰে, উৎপাদন মূল্যতকৈ যেতিয়া বজাৰত বিক্ৰী কৰিবলৈ আহে চাহ ফেক্টৰী মালিকে কম দাম দিয়ে। এনে পৰিস্থিতিত ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ উৎপাদিত চাহপাত ছিঙি পেলাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে ক্ষুদ্ৰ চাহ খেতিয়কসকলক উদ্ধাৰ কৰিব লাগে, ৰক্ষা কৰিব লাগে, যিহেতু সকলো 100% থলুৱা। গতিকে এইসকলৰ ক্ষেত্ৰত আমাৰ পুনাকন বৰুৱা ডাঙৰীয়া যিটো কথা কৈছে গুৰুত্ব সহকাৰে বিবেচনাধীন, আমাৰ বিবেচনাধীন। এইকাৰণে এইখিনি যে মই ক'লো চৰকাৰে বিবেচনা কৰি আছে। মোৰ সাপ্লিমেণ্টাৰী আছিলে ছাৰ, চেষ্টা কৰিম। অখিল গগৈ, মোক এটাই প্ৰশ্ন উত্তৰ লাগে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ মিনিমাম 30 টকা আজিৰ দিনটোত ঘোষণা কৰা হ'ব নে? ঘোষণা কৰিব লাগে মিনিমাম ছাপোৰ্ট প্ৰাইচ। হ'ব মন্ত্ৰী ডাঙৰীয়া কওক। ছাৰ, কালি কমলাক্ষ পুৰকাষ্ট ডাঙৰীয়া কথা এটা কৈছিলে না, মই স্পেচিফিক ইয়েৰটো নাজানো। তেখেতৰ মতে 1964ত MSP হৈ গৈছিলে, কিন্তু আজিলৈকে MSP কোনে দিলে? যোৱা 3 বছৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে MSP আৰম্ভ কৰিলে। গতিকে MSP চবতে কৰিম। স্যাৰ, স্বামীনাথন ৰিপৰ্টটো ৱেবছাইটৰ পৰা গাইব হৈ গৈছে। MSP দিয়া নাই স্যাৰ, অলপ বেছিকৈ দিছে, কিন্তু MS স্বামীনাথনৰ ভাৰত ৰত্ন তেখেতৰ ৰিপৰ্টটো চেণ্ট্ৰেল ৱেবছাইটৰ পৰা গাইব হৈ গৈছে। সৰিয়হত MSP দিছোঁ, ভৱিষ্যতে আমি চাহ খেতিয়কসকলকো সহায় কৰিবলৈ। কেতিয়া দিব MSP কেতিয়া দিব? MSP কেতিয়া দিব? চাহ খেতিয়ক, ক্ষুদ্ৰ চাহ খেতিয়কক MSP ন্যূনতম সমৰ্থন মূল্য কেতিয়া দিব? ছাৰ, এইটো লাগে, অকল এটা প্ৰশ্নৰ উত্তৰ লাগে। অথনিৰ পৰা সেইটো প্ৰশ্ন সুধি আছে। আপুনি নবহিলে কেনেকৈ ক'ব? আপুনি বহিলে মিনিমাম ছাপোৰ্ট প্ৰাইচটো দিব লাগে। আপোনালোকে কৈ থাকিলে উত্তৰ কোনে দিব? MSP এনেকৈতো নহয় নিৰ্দেশিকা কৰি, কাৰণ MSPৰ কোনো আইন হোৱা নাই এতিয়ালৈকে। MSPৰ আইনৰ কাৰণে দিল্লী ঘেৰা হৈ আছে। MSP আইনটো তৈয়াৰ কৰা নাই এতিয়ালৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে। দিয়া হৈছে এইটো নিৰ্দেশিকা, আইন ছাপোৰ্ট হ'ব লাগিব, আইনৰ দ্বাৰা সমৰ্থিত হ'ব লাগিব। MSP আইন নকৰাকে দিয়া হৈছে ছাৰ, আইন নকৰাকৈ MSP দিলোঁ। মন্ত্ৰী ডাঙৰীয়া, ধানত যোৱা বছৰ তাৰ আগৰ বছৰ 19 এইটো ডিছকাশ্যন নহয়, এইটো এটা পইণ্ট কুৱেশ্যন। ছাৰ, MSP কথা ক'ম। ধানতটো MSP দিলোঁ ছাৰ, ধানত MSP দিলোঁ। সৰিয়হত এই বছৰৰ পৰা 5,500কৈ MSP দি আছোঁ। MSP নাই দিয়া বুলি সন্মানীয় সদস্যগৰাকীয়ে কেনেকৈ ক'লে? কিন্তু মই আকৌ কৈছোঁ, কমলাক্ষ পুৰকাষ্টই কালি কৈছিল আগতে কোনো চৰকাৰ চিৰিয়াছ নাছিল টু গিভ MSP, হু ইজ গিভিং? হিমন্ত বিশ্ব শৰ্মা ইজ গিভিং MSP। ঠিক আছে, নাও শ্ৰী জাকিৰ হুছেইন, কুৱেশ্যন নম্বৰ 168। অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে সময় শেষ হৈছে। আপোনাৰ জৰিয়তে বিভাগীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰিম, 1917 চনত যে বিজ্ঞাপন দিয়া হৈছিল বেচৰকাৰী শিক্ষানুষ্ঠান শিক্ষকসকলৰ, তাৰে ভিতৰত এতিয়ালৈকে 1109খন নিম্ন প্ৰাথমিক বিদ্যালয়, 234খন উচ্চ প্ৰাথমিক আৰু 440খন মাধ্যমিক শিক্ষাৰ বিদ্যালয়ৰ শিক্ষকৰ পদ এতিয়ালৈকে চৰকাৰীকৰণ হোৱা নাই। ডিষ্ট্ৰিক্ট লেভেল আৰু ষ্টেট লেভেলৰ কমিটিৰ বিভিন্ন দোহাই দি এই শিক্ষকসকলক তেওঁলোকে চৰকাৰীকৰণ কৰা নাই তেওঁলোকৰ পদ। গতিকে আপোনাৰ জৰিয়তে বিভাগীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰিম যে ইমান দিনে যিসকলে বেঞ্চাৰ স্কুলত খাটি তেওঁলোকে অৱসৰ লৈছে, এতিয়াও আছে, তেওঁলোকৰ শিক্ষকৰ পদ চৰকাৰীকৰণ কেতিয়া কৰিব? অধ্যক্ষ ডাঙৰীয়া, মই এই উত্তৰটো সন্মানীয় আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াৰ প্ৰশ্নটো দিছোঁ। এই মুহূৰ্তত কোনো প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা আমি বিবেচনা কৰা নাই। আমি আমাৰ নিউ এপইণ্টমেণ্ট পলিচিৰ যোগেদি আমি প্ৰায় 15,000 শিক্ষক। কিন্তু অধ্যক্ষ ডাঙৰীয়া, একেইখন বিদ্যালয় কেইজনমানৰ চৰকাৰীকৰণ হৈছে, কেইজনমানৰ হোৱা নাই? কুৱেশ্যন আমাৰ অভাৰ। মাইক
ৰুল 56ৰ অধীনত ছাৰ এটা জৰুৰী ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয় সদনৰ সভা স্থগিত কৰি আলোচনা দিয়া ছাৰ এইটো আমাৰ এইটো দিব লাগে ছাৰ হ'ব মই পাইছিলোঁ মই কৈ আছোঁ অখিল গগৈ ডাঙৰীয়াও মই পাইছোঁ মই পাইছোঁ না মই কৈ আছোঁ ৰ'ব নাই মোৰ পিছত অন হ'ব আপোনাৰ মাইকটো মোৰ পিছত অন হ'ব আপোনাৰটো তো মই শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলৰ পৰা এটা এডজৰ্ণমেণ্ট মচনৰ প্ৰস্তাৱ পাইছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰো পাইছোঁ আৰু ছাবজেক্টটো প্ৰায় ছেম মানে শিক্ষা বিভাগৰ যিবোৰ এতিয়া পৰীক্ষাৰ সময়ত হৈ থকা চিটুৱেশ্যন সেইটো লৈ ফালে কিন্তু মই সেই নটিচটো অগ্ৰাহ্য কৰিছোঁ চাই ফালে কি মই ক'বলৈ দিয়ক ইমান জামুৰ খাই অলপ পিছত খং উঠিলেও হয় আপোনালোকে অলপ পিছত যি কৰে কৰক অধ্যক্ষকটো ক'বলৈ দিয়ক কাৰণ কিয় আজি আমাৰ বাজেট ডিছকাশ্যন আমি চলি আছে বাজেট ডিছকাশ্যনটো যিটো বিষয় সেইটো গুৰুত্বপূৰ্ণ তো এই বিষয়টো আমি চলি থকা যিটো বিজনেছ এইটো এডজৰ্ণ নকৰি ফালিও কোনোবা এটা শিতানত আমি সেইটো আলোচনা কৰিব পাৰোঁ আৰু গভৰ্ণমেণ্টে ইয়াৰ ওপৰত উত্তৰ মই কৈছোঁহে মাত্ৰ অধ্যক্ষকে যদি ক'ব নিদিয়ে তো কেনেকৈ হ'ব আপোনালোকেতো শুনিব লাগিব এতিয়া চোৱা আমাৰ যিটো পাৰ্লিমেণ্টাৰী প্ৰেক্টিচ ইয়াত কৌল এণ্ড মানে চাকডেৰ তেখেতৰ প্ৰেক্টিচ এণ্ড প্ৰচিডিউৰ এইটোৰ ওপৰতে আমি যেতিয়া নিৰ্ণয় ল'ব লাগে আমি তেওঁৰ দিয়া কথা সিদ্ধান্ত এইটো লৈয়ে আমি চলোঁ তাত কোৱা হৈছে এডজৰ্ণমেণ্ট মশ্যনছ আৰ নট normally allowed during the budget discussion or during the discussion on the motion of thanks on president's or governor address as members have sufficient opportunity to focus the attention of the house to any matter during that discussion মানে আমি যেটো বাজেট ডিসকাশন কৰি আছো এই বাজেট ডিসকাশন বিলাকৰ সময়ত এই বিষয়টো আনিব পাৰে কিন্তু আমাৰ স্পেসিফিক আজি সোশিয়াল ওয়েলফেয়ার আছে তথাপিও মই কৈছো কি হেতু আমি এডজৰ্ণমেণ্টত নহয় পালে বেলেগ হিতানত আনিব পাৰে নেকি আৰু বিষয়ত যেহেতু আপোনালোকে নোটিছ দিছে মই ভাবো আপোনালোকে দুই লাইন কক মানে ইয়াৰ এডমিসিবিলিটিৰ ওপৰত অধ্যক্ষ মহোদয় আপোনাৰ দফাটোৰ ওপৰতে কৈছো আপুনি কৈছে নৰ্মেলি নোৱাৰে কিন্তু এটো সিচুৱেশন এবনৰ্মেল পৰীক্ষা চলি আছে এই সময়তে হাহাকাৰ অৱস্থা সৃষ্টি হৈছে আমাৰ একেবাৰে আকাশ বতাহ মুখৰিত হৈ গৈছে আজি প্ৰতিজন অভিভাৱকে চাই আছে বিধানসভালৈ গতিকে এইটো আপোনাৰ যিটো আপুনি যিটো পঢ়ি দিলে সেইটোতে কৈছে যে নৰ্মেল সিচুৱেশন এইটো নৰ্মেল নহয় এবনৰ্মেল হৈছে গায়ে ভুৱে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়েহে আমি কৈছো যে অন্য সকলো কথা বাদ দি আজি এই কথাখিনি আলোচনা কৰিব লাগে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অধ্যক্ষ মহোদয় তাত লাইট কাটি দিছে অধ্যক্ষ মহোদয় পঢ়া শুনাৰ সময়ত পঢ়িবলৈ পৰা নাই আজি আমাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অসুবিধা হৈছে এই কথাখিনি আপোনাৰ আলোচনাৰ কাৰণে আমি অগ্ৰাধিকাৰ দিব লাগে সকলো থৈ আমাৰ লিডাৰক ক'ব এতিয়া 2 মিনিট সময় আমাৰ সকলো সদনৰ এই কথাখিনি পিছতো আলোচনা কৰিব পাৰিম আমাক আলোচনা কৰাক উত্তৰ দিয়ক চৰকাৰেটো মাজে মাজে এইটো কৰে গতিকে এইখিনি কৰাৰ পিছত আমাক উত্তৰ দিয়ক উত্তৰ দিব লাগে এই কথাখিনি এবনৰ্মেল এটা আমি উঠি অহা প্ৰজন্মৰ কাৰণে অধ্যক্ষ মহোদয় আপুনি কোৱা কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিসংগতি একো হোৱা নাই মহোদয় মই কৈ লওঁ মোচনৰ প্ৰশ্নই নাহে মহোদয় অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাইছোঁ অকণমান কথা ক'বৰ সুযোগ দিয়াৰ বাবে মহোদয় এই বিষয়টো আপুনি উল্লেখ কৰাৰ মতে নৰ্মেল চিটুৱেশ্যনত নহয় মই স্বীকাৰ কৰিছোঁ কিন্তু মহোদয় এইটো মই নৰ্মেল বুলি এইকাৰণেই ক'ব নিবিচাৰোঁ যোৱাবাৰো একেই ঘটনা হৈছিল আৰু আমি তেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া CID বিভাগক তদন্ত কৰিবলৈ দিয়া হৈছিল যোৱাবাৰ ইয়াতকৈ বেছি হৈছিল আৰু তেতিয়া সদনত প্ৰতিশ্ৰুতি দিয়া হৈছিল আমি অধ্যক্ষজনক এনেকুৱা ধৰণৰ গাফিলতি হৈ থকাৰ বাবে বাৰম্বাৰ কিয় দিয়া হৈছে সেই প্ৰশ্ন সুধিছিলোঁ তেতিয়া কোৱা হৈছিল যে তেওঁৰ গাত দোষ নাই এবাৰ প্ৰশ্ন কাকতৰ মূল যিকোনো আপুনি যেনেকৈ সদন পৰিচালনা কৰাৰ বাবে ৰেছপন্সিবল তেনেকৈ সেৱাৰ চেয়াৰমেনজন সেৱা ভালকৈ পৰীক্ষা পাতাৰ বাবে ৰেছপন্সিবল কিন্তু তেখেতৰ অফিচত যোৱাবাৰ এনকুৱাৰী হৈছিল যেতিয়া ধেমাজিৰ পৰা ফোন কৰা হৈছিল যে প্ৰশ্ন কাকত লিক হৈছে তেখেতসকলে সেই কল পিক আপ কৰা নাছিল আজি মন্ত্ৰী মহোদয় নাই মন্ত্ৰী মহোদয় ফোন পিক আপ কৰাৰ পিছত এনকুৱাৰী হৈছিল পৰীক্ষা ষ্টপ হৈছিল মুখ্যমন্ত্ৰী টুইটৰ পিছত এইবাৰ সেইবিলাক হোৱা নাই কিন্তু যোৱাবাৰ
চিফ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন বাকীসকলক CID-য়ে মাতিছিল বুলি কৈছে তাৰপিছত তেখেতসকলক কিবা শাস্তিমূলক ব্যৱস্থা দিয়া হ'ল নে নাই কোনো উল্লেখ নাই মহোদয় এতিয়া কথাটো হৈছে এইবাৰ কেনেকুৱা ধৰণৰ ভুল হৈছে লেভেলিং কৰোঁতে ভুল কৰি দিছে কিবা খুলিছে কিবা ওলাইছেগৈ প্ৰথম দিনা কাৰ্বি আংলঙত ইংলিছৰ জেগাত অসমীয়া পঠালে দ্বিতীয় দিনা মহোদয় ছ'চিয়েল ছায়েন্সৰ জেগাত জেনেৰেল ছায়েন্স কৰিলে কোকৰাঝাৰত তাৰপিছত আকৌ বিলাচীপাৰাৰ বৰকান্দাত পুলিচে লাঠিচাৰ্জ কৰিছে ছাত্ৰী আহত হৈছে হস্পিটেল গৈছে পৰীক্ষা দিয়াৰ বাবদ এইটো কেনেকুৱা মেনেজমেণ্ট মহোদয় তাৰপিছত হায়াৰ ছেকেণ্ডেৰীটো একেই হৈছে 10 মিনিটৰ ভিতৰত ভাইৰেল হৈছে ছ'চিয়েল মিডিয়া গ্ৰুপত গৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ইংলিছৰ কাৰণে 3জন এৰেষ্ট হৈছে দ্বিতীয় দিনা বাংলা MIL ভাইৰেল হৈছে আকৌ তাতে কাছাৰ কলেজৰ প্ৰিন্সিপাল আৰু 2জন ছাত্ৰ এৰেষ্ট হৈছে মহোদয় এই গোটেইবিলাক আমি বাজেটখন গুৰুত্বপূৰ্ণ বাজেটত আমি শিক্ষা বিভাগলৈ পইচা নিৰ্ধাৰণ কৰিম সেই অনুসৰি শিক্ষা বিভাগে কাম কৰিব কিন্তু মহোদয় কামটো কেনেকৈ হৈছে আজি শিক্ষকসকলৰ গোটেই যিটো একাউণ্টেবিলিটি ৰিপৰ্ট তাত আহিছে মহোদয় যে শিক্ষকসকলক মাত্ৰ 19% সময় তেওঁলোকৰ টিচিং এণ্ড টিচিং ৰিলেটেড এক্টিভিটি বাকী সময়ছোৱা তেওঁলোকৰ 42% সময় নন টিচিং এক্টিভিটি মহোদয় অসমত কি হৈ আছে অসমত কলহকে আদি কৰি গোটেইখিনি আমি যাত্ৰা কৰি আছোঁ আৰু শিক্ষকসকলক বিভিন্ন কামত এতিয়া বছৰেকীয়া পৰীক্ষা পিছুৱাই দিছে সেই গতিকে মহোদয় এইটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এইটো যিহেতু আলোচনা হোৱা নাই পলেণ্ড চাকধৰ আমাৰ অসমৰ মতেও এইটো আপুনি দিব পাৰে অনুৰোধ কৰিছোঁ আপুনি এইটো দিয়ক আলোচনাৰ বাবে ছাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা 12 ফেব্ৰুৱাৰীত আৰম্ভ হৈছিলে আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা 12 ফেব্ৰুৱাৰীত আৰম্ভ হোৱাৰ দিনাই প্ৰথম দিনাই কোকৰাঝাৰৰ পৰ্বতঝাৰত এঘণ্টাৰ পূৰ্বে প্ৰশ্নকাকত ভাইৰেল হ'ল ইংৰাজী প্ৰশ্নকাকত ফাটিলৰ অভিযোগেৰে আৰম্ভ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ছাৰ এইটো হ'ল গোটেই পেপাৰবিলাকৰ হেডলাইন হায়াৰ ছেকেণ্ডেৰীটো আৰম্ভ হোৱাৰ আগতেই ছাৰ প্ৰশ্নকাকত ওলাই ভাইৰেল হৈ গুচি গ'ল দ্বিতীয়তে ছাৰ মই গোটেইকেইটা নাগাওঁ দ্বিতীয় বস্তুটো ছাৰ 16 ফেব্ৰুৱাৰীত ছাৰ মোক ক'বলৈ দিব লাগিব ছাৰ 16 মোক কৈ ল'বলৈ দিয়ক মোক ছাৰ প্ৰশ্নটো কৈ ল'বলৈ দিয়ক ছাৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই ছাৰ মোক ক'বলৈ দিয়ক এডমিছিবিলিটিৰ ওপৰত ক'বলৈ দিয়ক প্ৰশ্নকাকত ফাদিল হোৱা নাই আপুনি ক'ব ছাৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই ছাৰ মোক ক'বলৈ দিয়ক আপুনি পৰীক্ষা ছাৰ মোক ক'বলৈ দিয়ক আপুনি ক'ব ছাৰ মোক ক'বলৈ দিয়ক ছাৰ যদি কোনোবাই গৈ পেলাই ছাৰ মোক ক'বলৈ মিনিটত কৈ ফালে ছাৰ কোন ছাৰ তেওঁক এক্সপেল কৰক তেখেতকো ক'বলৈ দিম দে ছাৰ 16 ফেব্ৰুৱাৰীত ছাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল 16 ফেব্ৰুৱাৰীৰ দিনাই পূৰ্বৰ অৰাজক অৱস্থা নহ'ল অৱসান নিয়াৰিকৈ পৰীক্ষা পতাত ব্যৰ্থ চৰকাৰ মেট্ৰিকৰ প্ৰথম দিনাই ব্যাপক বিসংগতি ছাৰ